বন্ধু বান্ধৱীসকল এইবাৰ জুবিন গাৰ্গ মঞ্চত নহয় এখন বিয়াত বিয়াত বহি থাকি জুবিন গাৰ্গে দৰাক ক'লে তই শ্বহীদ হলি আৰু তই শহীদ হলি আৰু all the best. Thank you. For the journey. কেনেকুৱা হ'ব? It's a journey. এটা যিখিনি কয় এইখিনি কৰিব কাষতে বজাই আছিলে বেণ্ড পাৰ্টি আৰু বেণ্ড পাৰ্টি বজাবলৈ ইতিমধ্যে জুবিন গাৰ্গ আহি গ'ল আৰু জুবিন গাৰ্গে ইয়াৰ বেণ্ড পাৰ্টি বজাই থকা আপোনালোকে দেখা পাই আছে আৰু এই বিশেষ ভিডিঅ'টো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে